তো হাই গাইস স্বাগতম টু মাই ইউটিউব চ্যানেল নয়ন এনএম ব্লগ যোনে যোনে মোৰ আগৰ ভিডিঅ'টো চাইছে সেইসকলে গম পাইছেই মানে আমাৰ এইফালে জগতী পূজা চলি আছিল আৰু আজি মানে জগতী মাক বিসৰ্জন দিব লাগে মানে আজিৰ পৰা জগতী পূজা খতম আৰু এতিয়া মানে মেইন পূজালৈ যাই থাকো তাৰে আগতে গাটো ধুই লওঁ বাৰু গাটো ধুই কিনে মেইন পূজালৈ যাই থাকো তাত সকলোবিলাক আপোনালোকক দেখুৱাই দিম আৰু এনেকৈ আহি গ'লো পূজালৈ আৰু এনেকৈ এটা এটা কৰি মানে গোসাই লৈ যাই আছে আৰু এইটো গোসাই এতিয়া ট্ৰেক্টৰত উঠাই দিব আৰু এনেকৈ এইখন ট্ৰেক্টৰত 4টা গোসাই উঠোৱা হ'ব আৰু মানে বেলেগ এখন ট্ৰেক্টৰত জগতী মাক উঠোৱা হ'ব আৰু এনেকৈ এটা এটা কৰি গোটেইকেইটা মানে 4টা গোসাই ইয়াতে উঠাই দিয়া হ'ল আৰু এখন ট্ৰেক্টৰত মেইন জগতী মাক উঠাই দিয়া হ'ব এইখন ট্ৰেক্টৰত আৰু এনেকৈ লাহে লাহে মানে জগতী মাকো লৈ আহি আছে মানে এইবাৰ জগতী মাকো ট্ৰেক্টৰত উঠাই দিয়া হ'ব আৰু এইবাৰ জগতী মাক উঠাই দিয়া হ'ব এইখন ট্ৰেক্টৰত আৰু এইফালে আগে আগে চাব পাৰে জগতী মা আৰু পিছত আমাৰ এইখন গাড়ী এইখন ট্ৰেক্টৰত আমি উঠিছোঁ আৰু এইফালে আছে এইফালে বক্সৰ গাড়ী আছে এইফালে আৰু এনেকৈ সকলোবিলাক ৰেডি হৈ গ'ল পিছফালে আছে বক্সৰ গাড়ী চাওক আৰু এনেকৈ 3-4 কিলোমিটাৰ মান আহি কিনে বৰমবৈ পাই গ'লো আৰু এইফালে আগফালে দেখা পাইছে আপোনালোকে এইখন হ'ল বৰমবৈ পিছত মানে কিমান মান মানুহ থকা যেন লাগে মানে 2000 মান মানুহ আছে আৰু আপোনালোকে চাব পাৰে এনেকৈ ঘূৰি থাকোঁতেই মানে আন্ধাৰ হৈ গ'ল মানে গোসাই বহাক লাগি মানে 7টা মান বাজিব আৰু চাওক কিমান মানুহ চাওক না আৰু এনেকৈ এটা এটা কৰি হয় দিব তো চাওক গাইছ এইবাৰ জগতী মাক হয় দিয়া হ'ব তো চাই থাকক
কিমান মানুহ আছে একবাৰ ইয়াৰ পৰা চাই লওক আৰু এনেকৈ এইবাৰৰ জগদ্ধাত্ৰী পূজা শেষ হৈ গ'ল তো ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰি দিব আৰু নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব